আৰু মানে সকলোতকৈ আগত ইয়াতে মানুহ বলি দিয়া হৈছিল তো একদম মানে সঁচা কথা। আৰু এটা আপোনালোকৰ অদ্ভুত বস্তু মানে দেখে কোনো মানে মূৰ্তি নাই, মানে ভিতৰত আছে মেইন মন্দিৰৰ ভিতৰত কোনো মূৰ্তি চূৰ্তি নাই, তাতে খালি মানে পানী আছে। আৰু তাতে যদি আপুনি শলাই এখোজ জ্বলাই পেলাই মানে চাকি দিয়ে মানে উটুৱাই দিয়ে, তেতিয়াহ'লে এই মোৰ পিছফালে থকা পুখুৰীটোত মানে ভাহি উঠে। আৰু সেই গাইজ স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আৰু পৰীক্ষা চৰীক্ষা শেষ সকলোৱে জানে, তো সেইকাৰণে আজি আহিলোঁ। মানে 1 তাৰিখে বাৰু পৰীক্ষা শেষ, তাৰপিছত 2 তাৰিখে মই চিপাঝাৰৰ পৰা ঘৰত আহিলোঁ, আৰু আজি হ'ল 3 তাৰিখ। তো আজি বৰষুণৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ, এতিয়া মানে 12টা মানে বাজিল। তো আমি আজি এনেকুৱা এটা মন্দিৰত যাই আছোঁ মানে, তো ভিডিঅ'টো চাই থাকক গম পাব। আৰু মোৰ লগত আছে ৰাজদীপো যাব, আৰু এজন আছে লাজ কৰে মানে ভিডিঅ'ত উঠিব, সেইকাৰণে ভিডিঅ'ত নুঠে। আৰু আজি মই আপোনালোকক যিটো মন্দিৰত লৈ যাম না, সেই মন্দিৰটো বহুত বছৰ পুৰণি মন্দিৰ, কিন্তু কিমান বছৰ পুৰণি সেইটো ময়ো নাজানো। শিৱ মন্দিৰ হয়, আৰু তাত মানে কিছুমান অদ্ভুত বস্তু আছে, মই দেখাম তাত। মানে আমি গৈ পেলাই মানে সকলো দেখাম, আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এনেকুৱা ভিডিঅ' মানে দেখাম আজি, মানে তাগৰা ভিডিঅ'টো সকলোৱে চাই থাকিব। চেনেলটো নতুন আহিলে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি প্ৰায় 3 কিলোমিটাৰমান আহিলোঁ, আহি কিবা মানে এটা নদী পালোঁ, নদী কিবা নোৱা নদী বুলি কয় নেকি, আৰু তাৰ ব্ৰিজৰ ওপৰতে আছোঁ। আৰু মন্দিৰটো প্ৰায় আমাৰ ঘৰৰ পৰা 6-7 কিলোমিটাৰমান দূৰ আৰামছে হৈ যায়, আৰু প্ৰায় 3 কিলোমিটাৰমান আহিলোঁ, আৰু 3-4 কিলোমিটাৰমান যাব আছে। আৰু আজি দেখোঁ বতৰটো মানে অলপ বেয়া, মানে কেনেকুৱা কৰিছে, এবাৰ বৰষুণ দিয়ে মানে এবাৰ ৰ'দ দিয়ে, মানে ক'ব নোৱাৰি আৰু কি খেচেৰা বতৰ। আৰু আগৰ ফালে মানে এনেকুৱা ভিউ। আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰত, মানে এইটো ৰাস্তা। ইয়াৰ চাইকেলখন চাওকচোন, কিবা অলপ বেলেগ লাগিছে নে নাই, বেলেগ চাইকেলতকৈ ক'ব কমেণ্ট এটা কৰি। আৰু আমি ইমান দেৰিকৈ আহি আছিলোঁ, মানে ৰাস্তাৰ অৱস্থা বহুত বেয়া, মানে বৰষুণ দি আছে নে, তো এতিয়াহে অলপ ভাল ৰাস্তা পাইছোঁ এইফালে। তো আমাৰ মন্দিৰটো আছে এই আগৰ ফালে, আমি দেখা পাই আছোঁ মানে। তো আপোনালোকক সন্মুখৰ পৰা একদম পূৰা গোটেই ডিটেইলত মানে বুজাই দি আছোঁ। আৰু আমি আহি পালোঁ মন্দিৰৰ দুৱাৰমুখ, আৰু এইফালে চাওক সন্মুখত মন্দিৰৰ গেটখন আছে। আৰু এতিয়া ব'লক আমি গেটখনেৰে সোমাই যাওঁ। আমাৰ 390 দুখন ইয়াতে থৈ ল'লোঁ, আৰু আমি এতিয়া যাম মন্দিৰৰ ভিতৰত। দেই আছোঁ। আৰু মন্দিৰৰ ভিতৰত যোৱাৰ আগে অলপ বেক চাইডটো চাই লওক। এইফালে হ'লে এনেকুৱা মানে বেক চাইড, ইয়াতে মানে বহাগৰ 1 তাৰিখে দেউল চলিলে হয়। আৰু আমি আহিছোঁ মানে মন্দিৰৰ পিছফালেৰে, আৰু মন্দিৰটোৰ নামটো ইয়াতে কৈছোঁ মূৰাদেউৰ মন্দিৰ বুলি কয়, আমাৰ ওচৰতে আছে। আৰু ইয়াতে কিছুমান অদ্ভুত বস্তু আছে, দেখাই আছোঁ সকলোবোৰ। আৰু ইয়াতে আছে মনসা মন্দিৰ, ইয়াতে সেৱা এটা বঢ়িয়াকৈ কাঢ়ি লওক। এইবিলাক যে বস্তু দেখা পাই আছে, এইবিলাক বহুত বছৰ পুৰণা হয়। এইবিলাক চাওক শিলবিলাক ইয়াতে থৈ দিছে মানে বঢ়িয়াকৈ। আৰু ইয়াতে চাওক কেঁচাই খেতি, এইবিলাক ওপৰত বঢ়িয়াকৈ লিখাই আছে। আৰু ইয়াতে মানে হাঁহ, পাৰ, ছাগলীবিলাক মানে ইয়াতে বলি দিয়া হয়। বহুত বছৰ আগৰ পৰাই মানে ইয়াতে বলি চলি দিয়া হৈছিল। আৰু মানে সকলোতকৈ আগত ইয়াতে মানুহ বলি দিয়া হৈছিল, তো একদম মানে সঁচা কথা। ইয়াতে আগতে বহুত বছৰ, ধৰক 40-50-60 বছৰ এনেকুৱামান বছৰ আগতে মানে ইয়াতে মানুহ চানুহবিলাক বলি দিয়া হৈছিল। কিছুমানে হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু এইটো 100% ৰিয়েল হয়, একদম সঁচা কথা। ইয়াতে মানে মানুহ বলি দিয়া হৈছিল, আৰু 40-50 বছৰমান আগতে। সন্মুখৰ ফালে মন্দিৰৰ। আৰু আপোনালোকে আহিব পাৰে, মূৰাদেউৰ মন্দিৰ বুলি কওঁ আমি। বহুত বছৰ পুৰণা আৰু বহুত বিখ্যাত মন্দিৰ হয় আমাৰ ইয়াৰে, তো সকলোৱে আহিব পাৰা। আৰু মন্দিৰৰ এড্ৰেছটো দি দিছোঁ। মন্দিৰটো আছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ, ধৰক মূৰাদেউৰ বুলি কয় এইখিনি ঠাই। কলাইগাঁৱৰ ফালে পৰা আহিলে এইটো চিধা ৰাস্তা আছে, এইফালে মানে কলাইগাঁৱৰ পৰা আহিব পাৰে। আৰু আমি আহিছোঁ এইফালে অলপ বেলেগ চাইডে দি আহিছোঁ। আৰু এটা আপোনালোকৰ অদ্ভুত বস্তু মানে দেখাম এতিয়া। বস্তুটো হৈছে মানে এই মন্দিৰটোৰ ভিতৰত, আজি বাৰু ভিতৰতো দেখা নহ'লে, মানে অলপ মানুহ আছে না লাগিলে, কিন্তু কেতিয়াবা পাৰিলে চেষ্টা কৰিম ভিতৰৰ ফালখন দেখাব। তাৰপিছত এইফালে মানে মই এটা বস্তু দেখা পালোঁ, মন্দিৰৰ ভিতৰত মানে কোনো মানে মূৰ্তি নাই, মানে ভিতৰত আছে মেইন মন্দিৰৰ ভিতৰত কোনো মূৰ্তি চূৰ্তি নাই, তাতে খালি মানে পানী আছে। আৰু তাতে যদি আপুনি শলাই এখোজ জ্বলাই পেলাই মানে চাকি দিয়ে মানে উটুৱাই দিয়ে, তেতিয়াহ'লে এই মোৰ পিছফালে থকা পুখুৰীটোত মানে ভাহি উঠে। আৰু এই পুখুৰীটো এইটো কোনো সাধাৰণ পুখুৰী নহয়, কিন্তু আমাৰ দুৰ্ভাগ্য বৰ্তমান তেনেকৈ দিলে মানে ভাহি নাহে। আৰু আগতে আছিল, আজিৰ পৰা 4-5 বছৰমান আগতে ধুনীয়াকৈ ভাহি আহিছিল, কিন্তু এতিয়া কিয় নাহে কোনোৱে নাজানে। আৰু এটা কথা, গাখীৰ চাখীৰ তাতে ঢালি দিয়ে, এই পুখুৰী মানে পানী বগা, মানে অলপ বগা হৈ যায়, মানে গাখীৰৰ ৰংটো আহে। আৰু খালি মন্দিৰ চাই থাকিলে নহয় না, পেট পূজা কৰিব লাগিব, সেইকাৰণে অলপ খাই লওঁ দে। চাই নাকিবি আপোনালোকে, পেট মুখ লাগিব। তো হৈ গ'ল আমাৰ মন্দিৰ চোৱা, আৰু কিবা কিবি খাইও আহিলোঁ। তো এইখিনি আছিল ভিডিঅ'টো। যদি আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইদিন পূৰা ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম, কাৰণ এক্সামটো শেষে, আৰু ক'ৰবাত মানে যাব, আৰু ধামাকা ভিডিঅ' দিব সদায় চেষ্টা কৰিম। তো সকলোৱে চেনেলটো
ছাবস্ক্ৰাইব কৰি অলপ প্ৰেছ কৰি ল'ব তো আহি থকা নটিফিকেশ্যনবোৰ আগতে পাব তো সকলোৱে চাব ভিডিঅ'বিলাক বাই সকলোকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ধামাকেদাৰ ভিডিঅ'ৰ সৈতে